এই সোশ্যাল মিডিয়াৰ যোগেদি মই হেতুৱে অৱগত কৰিব খুজিছো বহুত কন্ট্ৰাক্টৰে বিভিন্ন ডিপাৰ্টমেন্টত বিল পাবৰ কাৰণে হাইকোর্ট কৰিছিলে মই তিনটা ডিপাৰ্টমেন্টৰ কথাটো মই ক'ব ওলাইছো PWD CD PNRD এই তিনটা ডিপাৰ্টমেন্টৰ যিবিলাক কেছ কৰিছিল এই কেছ কৰা স্কিম বিলাকক লিষ্ট কৰি চিফ ছাৰৰ পৰা এপ্ৰুভ কৰা হ'ল আৰু এই লিষ্টত থকা কন্ট্ৰাক্টৰ বিলাকে এই লিষ্টটো চাই পেলাই ডিলিংছত আহি প্ৰসেস কৰিব লাগে যিখিনি ইম্পৰ্টেন্ট ডকুমেন্টস তাতে এই লাগা হ'ব এইবিলাক ডকুমেন্টসটো আনি পেলাই আপোনালোকে প্ৰসেস কৰিব লাগে 15 তাৰিখৰ আগত আপোনালোকৰ বিলটো উইথড্ৰ হ'ব লাগে CD PNRD আৰু PWD বাকি দিয়া আছে আপোনালোকে চাই লব বিশেষকৈ কেছ কৰা বিলাকৰ কথাটো কৈছো আৰু যিবিলাক কেছ নকৰাকে এপ্লাই কৰিছিল তেখেতসকলৰ লিষ্ট নিশ্চয় আছে যেটো চিফ ছাৰৰ পৰা এই এপ্ৰুভ কৰা হৈছে বা লিষ্ট কৰা হৈছে আৰু যিবিলাক এই লিস্টেড হোৱা নাই বা পলম হৈছে 2 মাহ আপোনালোকে ৰখিব নিশ্চয় নতুন পইচা যেটা এই আমাৰ BTCৰ পইচা আহিব আপোনালোকে নিশ্চয় পাই যাব দুখ কৰিব নালাগে কমসে কম 100 টা 50 টা বা 60 টা দিবা পাৰিব বা দিয়া হৈছে আপোনালোকে এটো গম পাব তাৰ কাৰণে অনুৰোধ কৰিছো আপোনালোকে এটো পলম নকৰাকৈ কালি পৰকি চাই পেলে আপোনালোকৰ কেছৰ যেটো ফাইল এটো ইতি হিগ্ৰে মানে এই প্ৰসেস কৰিব লাগে আৰু বিলৰ কামটো আপোনালোকে কৰি দিবা লাগিব থ্যাংক ইউ